हेलो गाइस মই ফুলমা আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলোৱে ভালে কুশলে আছে ময়ো ভালে আছো আজি মই আহিছো কামাখ্যা মন্দিৰলৈ অম্বুবাচী মেলা চলি আছে মেলা চাবলৈ আহিছো মাৰ আশীষ বিচাৰি মাক ভালকে আৰাধনা কৰিবলৈ আহিছো ইয়া দেখিছেনে সকলোৱে ছাতি লৈ আহিছে মই ছাতি আনিব পাহৰিছো ইমান বেছি গৰম দিছে ৰাস্তাটো ইমান বেছি গৰম হৈছে খুচকাৰি যোৱাত অলপ অসুবিধা হৈছে খালি ভৰিৰে ইয়াতে চেন্ডেল নিব দিয়া নাই খালি ভৰিলে যাব লগা হৈছে সেই কাৰণে অলপমান অসুবিধা হৈছে তথাপিও মাৰ আশীৰ্বাদত মাৰ এইখিনি শক্তি দিয়া কাৰণে পাৰিছো আৰু যাবলৈ যিমান বেছি গৰম হলেও গৈছো বহুত বেছি ভাল লাগিছে ইয়াতে অলপ ৰখি দিছো আপোনালোকক দেখাব বিচাৰিছো চাওকচোন ইমান বেছি মানুহ হৈছে বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে ইয়াতে বহুত বৃদ্ধা মানুহেও ইমান ধুনীয়াকৈ খুচকাৰি যাব পাৰিছে ইমান গৰমত ইয়া আহি পাই গৈছো মানে আপোনালোকক দেখাব বিচাৰিছো আমি যিখন গেট আছে অম্বুবাচীৰ এই গেটখন পাৰ হলো খোৱা পানীৰ লগতে জুচ চিকিৎসা সেৱা গোটেইখিনিয়ে যোগান ধৰিছে কাৰোবাৰ যদি ইমান গৰমত মূৰ ঘূৰাই বা এনেকুৱা কিবা অসুবিধা পায় ইয়াতে চিকিৎসা সেৱা আছে তাত যাই ধুনীয়াকৈ তাত দেখাব পাৰিব ইয়া দেখিছেনে ইমান গৰম সকলোৱে ছাতি লৈ গৈছে এতিয়া আমি গৈ আছো মেইন গেট পোৱা নাই এতিয়ালৈকে মেইন গেট পাম আৰু অলপমান গলে পাম খুব বেছি ভাল লাগিছে এতিয়া গৰম এইবিলাক একো অনুভৱ নোহোৱা হৈ গৈছে ভাগৰ গৰম এইবিলাক অনুভৱ নোহোৱা হৈছে আহি মাৰ কাষ পালোৱে বহুত বেছি মানুহ হৈছে বহুত ঠেলা হেঁচা মানুহ হৈছে সকলোৱে মাক আশীষ বিচাৰি আহিছে বহুত দূৰৰ পৰা মানুহ আহে ইয়াতে সকলোৱে গমে পায় চাওকচোন কিমান ভিৰ হৈছে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো এই ভিৰৰ মাজতো ইয়াত দেখিছে সকলোৱে ঘামি জামি একেবাৰে অৱস্থা নাইকিয়া হৈছে তথাপিও যে মাৰ আশীষ বিচাৰি সকলোৱে আহিছে মাৰ আশীৰ্বাদ বিচাৰি গোটেই ভাগৰ নাইকিয়া হৈ যায় মানে আহি মেইন গেট পাই গলো ইয়া দেখিছেনে বা আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো চাওকচোন ইমান মানুহ হৈছে বহুত মানুহৰ ভিৰ ইয়া আহি পালো মাৰ ওচৰত সেৱা ধৰিছো বহুত ভাল লাগিছে আহি ইয়াতে বহুত সময় পিছত বহিবলৈ ঠাই টুকুৰা পাইছো ইয়াতে বহিছো ইয়াতে কিন্তু গছজোপা থকাই বহুত বেছি সুবিধা হৈছে গোটেই মানুহখিনিৰে ইয়াতে ধুনীয়া ছাঁ দি আছে গছজোপা বহুত বেছি পুৰণি হয় বহুত ডাঙৰ হৈছে গছজোপা চাওকচোন ইয়াতে মাক ধ্যান কৰি আছে বহুতে ইয়াৰ পৰাই ভগৱানক মাক বিচাৰিছো আৰু এয়া চাওকচোন কিমান বেছি মানুহ হৈছে বহুত বেছি মানুহৰ ভিৰ এয়া চাওকচোন বহুত দূৰণিৰ পৰা মানুহ আহিছে ইয়াতে মাৰ আশীৰ্বাদ বিচাৰি আহিছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো চাবচোন আপোনালোকে চাই থাকক ভিডিঅ'টো স্কিপ নকৰিব এই পাৰ চৰাই কেইজনীয়ে চাওকচোন ইমান ধুনীয়াকৈ জিৰণি লৈ আছে ভাল লাগিছে ইমান ধুনীয়া পৰিৱেশ মই আপোনালোকক এবাৰ ওচৰৰ পৰা দেখাবলৈ বিচাৰিছো চাওকচোন ইমান মৰম লাগে পাৰ চৰাই শান্তিৰ প্ৰতীক বুলিও কয়
আপোনালোকে হয়তো গমেই পায় এয়া চাওকচোন কিমান ভাল লাগিছে বহুত বেছি গৰম দিছিলে ৰ'দ দিছে বহুত ভাল লাগিলে যায় গোটেই ভাগৰ যে নাইকিয়া হৈ গৈছে মাৰ ওচৰত যোৱাৰ পিছত বহুত ভাল লাগিলে আপোনালোকে আহিছেনে গাইস অম্বুবাচী মেলা চাবলৈ বহুত বেছি ভাল লাগিছে এয়া চাওক কিমান মানুহ হৈছে অৱশেষত মই আৰু এফালে গ'লো মেইন মন্দিৰৰ ফালে সেৱাকাৰী মা উভতি আহিব ল'লোঁ সেয়া আহি আধা বাটতে মই ৰখি দিলোঁ তাত পানী খালোঁ দেখিছেনে কিমান ঘামি জামি একেবাৰে অৱস্থা বেয়া হৈ গৈছে বহুত বেছি গৰম দিছেতো সেইকাৰণে আৰু চেণ্ডেল নোহোৱাকৈ খোজ কঢ়াটো অলপ অসম্ভৱ হৈছে কাৰণ গোটেই ৰাস্তাটো ইমানেই মানে গৰম হৈছে ন মানে ভৰি জ্বলি যায় মানে এনেকুৱা অৱস্থা হৈছে ৰাস্তাত মানে পানী ঢালিয়ে আমি খোজ কাঢ়ি আহিছোঁ চাওকচোন কিছুমানে বিচনী মাৰি আহিছে বিচনী ছাতি তথাপিও যে ভগৱান মাৰ ওচৰত আহিছে আৰু ইমানখিনি কষ্ট কৰি সকলোৱে মই আপোনালোকক দেখাইছোঁ চাওকচোন বহুতে ছাতি লৈ আহিছে আপোনালোকেও আহিব বহুত ভাল লাগিলে মোৰ আজি মই অম্বুবাচীত প্ৰথমবাৰৰ কাৰণে গৈছোঁ এনেই মই কামাখ্যা মন্দিৰত যাওঁ বাৰু কিন্তু মই অম্বুবাচীত এইবাৰে মোৰ প্ৰথম খুব ভাল লাগিছে মোৰ যাই আৰু মাৰ ওচৰত ক'লে এনেও দুখ ভাগৰ নাইকিয়া হৈ যায় এয়া অকণমান মই বহি দিছোঁ বহি জিৰাই আহি আছোঁ আৰু জিৰণি লৈ এয়া বহি দিছোঁ অলপ ভাগৰৰ হুমনীয়া কাঢ়ি আছোঁ বহুত ভালো লাগিছে ইয়াতে বহুত মানুহে বহিছে কিছুমানে গছৰ ছাঁত জিৰণি লৈছে চাওকচোন ভিৰ মানুহৰ ভিৰ বহুত মানুহ হয় মই প্ৰথমবাৰৰ কাৰণে গৈছোঁ মোৰ খুব বেছি ভাল লাগিলে মনটো পাতল লাগিছে মাৰ ওচৰত যায় চাওকচোন কিমান মানুহ হৈছিলে আকৌ আহি মই আৰু বহি দিলোঁ বহুত বেছি গৰম আছিলে কাৰণে মোৰ ঘামি জামি অৱস্থা নোহোৱা হৈছে আজিলৈ ইমানখিনিয়ে আছিলে ভিডিঅ'টো আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই